স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ মই প্ৰেৰণাই আশা কৰোঁ আপোনালোক সকলোৱে ওলাইছোঁ হাই আমি আহিছোঁ আজি তৰাচিয়া বিহু তামোলবাৰীত পাতিছে দুদুপলিক্ষা আমি আহিছোঁ বা হাই কৈ দিয়া হেল্ল' এইবোৰ আহিছে দেই ৰ'দটো বৈদ্য দিছে ওলাইছে নাই ক'ব নোৱাৰোঁ চাইকেলতে আহি আছোঁ চাইকেলত আহি আছোঁ বহুত মূৰত চাইকেল চলাই মোক উঠাই আছে দেই ভালকৈ মানে নাই পৰা প্ৰথমবাৰ এবাৰ উঠাওঁতে মোৰ চাইকেলখন মানে এডোখৰ ভাগি আছে সেইডোখৰ মানে কি কয় খাই গ'ল মানে লাগি গ'ল এতিয়া দুখ পাই এতিয়া বিষাই এতিয়া মই উঠাম তাৰপিছত থৈ আহিছোঁ এতিয়া নেদেখিলোৱে মানে ৰখাবই নোৱাৰিলোঁ মইতো গমেই নাপালোঁ গৈ থাকোঁ এতিয়া পিছত লগ পাম তাৰপালেগৈ পিছত চাই থাকিব থলোঁ এই খুচিহঁতৰ মানে মমায়েকৰ ঘৰ আছিলে ইয়াতে এইজনী খুচি এতিয়া আহি আছোঁ আৰু খোজকাঢ়ি চাই থাকিব ভিডিঅ'টো শেষলৈকে যিমান পাৰোঁ দেখুৱাম বুলি ভাবিছোঁ আৰু গংমূৰ্তি বোলে এই নামটো খুচি বুলি কোৱা দেখি বেয়া কৈছিলে দেই কৰিছোঁ আৰু গংমূৰ্তি শইকীয়া বৈদ্য ৰ'দ দিছে দেই ইমান ৰ'দ হয় ইমান ঘৰৰ ভাগৰি কথা ন বৈদ্য ৰ'দ দিছে আৰু পানী খাব
বান্ধৱীয়ে প্ৰাকৃতিকভাৱে এই সামগ্ৰীবিলাক পোৱা যায়। ঠেঙাৰ পাছে দেখা গৈছে তেখেতসকলে খাদ্যত খুব চখ আছে, যিকোনো বস্তু তেখেতসকলে খুব পৰম্পৰা মানিছোঁ। গতিকে থাকিলে আমি আমাৰ বিভিন্ন ধৰণৰ বস্তু মিঠা মেলা কৰি তেখেতসকলে এইবোৰ থৈ দিছে গাহৰি মাংস ভিডিঅ'ত দেখালে এয়া গাহৰি মাংস যাবলৈ ওলাইছোঁ আৰু মানুহ আমাৰ জনগোষ্ঠী শালকছাৰীসকলৰ জাতীয় উৎসৱ তৰাচীয়া বিহু। সেই তৰাচীয়া বিহুত দৃশ্যাংশ আপোনালোকক কিমান বাৰু দেখুৱালোঁ ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা আপোনালোকে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ধন্যবাদ। লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। বাই বাই।